আমি তাৰমানে যে জাৰ্ণি কৰি থাকোঁ ন আমি যিমান ধৰক এইফালৰ পৰা ফোন আহি আছে যে আমাৰ দেৰি হৈছে অৰ্গেনাইজাৰ ফোন কৰি আছে মেনেজাৰ আমাক কৈ আছে যে পাৰদা বলক 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 দেৰি হৈছে মানুহ ৰখি আছে সেইখিনি মই বাই বেড লাক যি ৰাস্তাত এটা আমি এক্সিডেণ্ট দেখা পালোঁ ন সেই দেৱ ব্ৰহ্মাই জুবিনক তাৰপৰা হিলাব নোৱাৰে জুবিনে গাড়ী ৰখাব নামিব সেই মানুহজনক দাঙিব গাড়ীত বহাব ওচৰৰ ডিছপেঞ্চেৰী হস্পিটেল যি পায় তাত থৈ পেলাই ডক্টৰক ক'ব এই মানুহজন টেক কেয়াৰ তাৰপিছত আকৌ ডক্টৰজনক কৈ আহে মই কিন্তু ফোন কৰিম আৰু এই মানুহজনৰ পৰা এক পইচা যেন কোনো বিল নলয় আৰু ষ্টেজত যেতিয়া প্ৰগ্ৰেম চলি আছে 1-1.5 ঘণ্টা পিছত জুবিন গাৰ্গে পাহৰা নাই কিন্তু সি আমাৰ সিদ্ধাৰ্থ বা কাৰোবাৰ এটা ফোন ক'ব হস্পিটেলত ফোন এটা মাৰি মানুহটো ভালে আছে